বটিবলৈ প্ৰথমতে চাদৰখনৰ মূৰটো এক পাঁচ কৰি লৈ চিধাকৈ মেচিনত চিলাই কৰি ল'ব লাগিব। এতিয়া এইখন চাদৰত মই দহি গুঠিম। দহি গুঠিবলৈ মই ইয়াতে ফুলৰ লগত মিলাই সেউজীয়া সূতা এক লেচা লৈছোঁ। সূতা লেচা পলিষ্টাৰ পাট হয়। আৰু এতিয়া সোণালী কালাৰৰ এক লেচা সূতা লৈছোঁ। এয়া ফুলৰ লগত মিলাই লৈছোঁ। লগতে এখন সৰু কেঁচি লৈছোঁ আৰু এইটো গুলি লৈছোঁ। মেচিনত কাপোৰ চিলোৱা গুলি হয়। চাদৰখনৰ কালাৰৰ লগত মিলাই লৈছোঁ। আৰু এইটো সৰু বেজি লৈছোঁ। সূতা 2 লেচা কাটি মই এনেকৈ দহি গুঠিবলৈ সূতা উলিয়াই লৈছোঁ। দহি গুঠিবলৈ সূতা 2 লেচাৰ পৰা মই কেনেকৈ সূতাখিনি উলিয়াই লৈছোঁ ভিডিঅ'টোত দেখুওৱা নাই, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। যদি লেচা সূতাৰ পৰা কেনেকৈ দহি গুঠিবলৈ সূতা উলিয়াই ল'ব পাৰে আপোনালোকে চাব বিচাৰে, তেনেহ'লে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ'টো দিম। সূতাখিনি যাতে জোঁট লাগি নাযায় সেইকাৰণে মই ইয়াতে এটা ঢিলাকৈ গাঁঠি দি দিছোঁ। এতিয়া দুখিনি সূতা মই লগাই দহি গুঠিম। এতিয়া আঙুলি দুটাৰে এনেকৈ জোখ লৈ চাদৰখনৰ মূৰত য'ত চিলাই মাৰিছোঁ তাতে বেজিটো সুমুৱাই দি এনেকৈ ইয়াতে মই 3টা গাঁঠি মাৰি দিম। মই কেনেকৈ গাঁঠি দিছোঁ আপোনালোকে চাই থাকিব। এতিয়া সূতাখিনি মাজত দি এনেকৈ ইয়াতেও 3টা মই গাঁঠি মাৰি ল'ম। গাঁঠিকেইটা আপোনালোকে অলপ টাইট কৰি দিব, যাতে ঢিলা হৈ নাথাকে। এতিয়া সূতাখিনি তললৈ লৈ তলমুৱাকৈ লৈ এনেকৈ তললৈ লৈ বেজিটো পিছফালেৰে সুমুৱাই দি এনেকৈ সূতাডালৰ মাজত বেজিটো সুমুৱাই দি এনেকৈ মই গাঁঠি মাৰি দিম। গাঁঠিটো টাইট কৰি দিব যাতে ঢিলা হৈ নাথাকে। এনেকৈ মই গাঁঠিটো কেনেকৈ দিছোঁ আপোনালোকে মন কৰিব। ইয়াতেও মই গাঁঠি 3টা দিছোঁ। এতিয়া দহিটোৰ মূৰৰ ওপৰৰ ফালৰ পৰা বেজিটো তললৈ সুমুৱাই দি এনেকৈ টানি আনিছোঁ। এনেকৈ এতিয়া আনটো দহিৰ জোখত মই এইটো দহিৰ সূতাখিনি কাটি ল'ম। এয়া এতিয়া আনটো দহি গুঠিবলৈ লৈছোঁ ঠিক একেদৰে।